নমস্কাৰ ইমূৰত জনাই আছোঁ ৰাজনৈতিক প্ৰেক্ষাপটত আন এক ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীৰ পদ নাপালে পুনৰ লুটি বাগৰ মাৰিব নেকি নীতিশ কুমাৰে? ইয়াৰ পূৰ্বে ক্ষমতাৰ বাবে হাতবাৰকৈ লুটি বাগৰ মাৰিছিল নীতিশ কুমাৰে। 1985 চনত ৰাজনৈতিক প্ৰৱেশ কৰিছিল নীতিশ কুমাৰে। এই মুহূৰ্তত জনাইছোঁ অনেক ব্ৰেকিং নিউজ। আৰু লগতে 1986 চনত বিধানসভালৈ নিৰ্বাচিত হৈ বিজেপিৰ অন্যতম সহযোগী হৈ পৰিছিল নীতিশ কুমাৰ। আৰু 1999 চনত বাজপেয়ী চৰকাৰৰ ৰেল আৰু পৰিবহণ বিভাগৰ দায়িত্ব লাভ কৰিছিল নীতিশ কুমাৰে। আৰু ইয়াৰ লগতে 3 মাৰ্চ 2000 চনত বিজেপিৰ সহযোগত প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী হয় নীতিশ কুমাৰ বিহাৰত। আৰু ইয়াৰ লগতে ফ্লোৰ টেষ্টত নম্বৰ কম থকাৰ বাবে পদত্যাগ কৰিব লগা হৈছিল নীতিশ কুমাৰে। আৰু 2005 চনত NDAৰ সহযোগত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী আসনত বহে নীতিশ কুমাৰ। আৰু ইয়াৰ লগতে 2013 চনত বিজেপিৰ সম্পৰ্ক ছেদ কৰে নীতিশ কুমাৰে। আৰু 2015 চনত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সংগ লয় RJD আৰু কংগ্ৰেছৰ। আৰু ইয়াৰ উপৰিও 2017 চনত পুনৰ লুটি বাগৰ ৰাজনীতি আৰম্ভ কৰি চামিল হয় NDAত। ইয়াৰ লগতে 2020 চনত বিজেপিৰ সৈতে মিলি গঠন কৰে চৰকাৰ। কেইবাৰো লুটি মাৰিছিল নীতিশ কুমাৰে। আৰু ইয়াৰ লগতে 2022 চনত পুনৰ এবাৰ RJD কংগ্ৰেছৰ মিত্ৰতা কৰে নীতিশ কুমাৰে। মিত্ৰজোঁট চৰকাৰ 2 বছৰ নহওঁতে পুনৰ NDAত চামিল হৈছিল নীতিশ কুমাৰ। বিজেপিৰ সমৰ্থনত নৱেম্বৰৰ বাবে বিহাৰত মুখ্যমন্ত্ৰী হৈছিল নীতিশ কুমাৰ। এই মুহূৰ্তত জনাইছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসী। আৰু এনে পৰিস্থিতিত নীতিশৰ ওচৰত সেৱা মানিবলৈ বাধ্য NDA দল। আৰু লগতে এও উল্লেখ কৰিছে সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও মুখ্যমন্ত্ৰীৰ পদ দাবী কৰিব নোৱাৰে বিজেপিয়ে। পুনৰবাৰ জনাইছোঁ মুখ্যমন্ত্ৰীৰ পদ নাপালে পুনৰ লুটি বাগৰ মাৰিব নেকি নীতিশ কুমাৰ? ইতিমধ্যে এক ডাঙৰ প্ৰশ্ন।